हेलो एवरीवन मैं आज आपनालोकले आरो एटा नतुन भिडिओ লৈ আহিছো। আজি ভিডিওটো বনাবলৈ লৈছে ইয়া দেখিছেনে কি হয় দেখিছাগে নিশ্চয় চিনি পাইছে। আৰু ইয়া হৈছে কঁঠালৰ মুচি কাটি থৈছিলো ধুনিয়াকৈ। আজি মই ভাবিছো কঁঠালৰ মুচিৰ পৰা এটা আচাৰ বনাও। আৰু কঁঠালৰ মুচি আচাৰটো জানি কোনে কোনে খাই পাইছে মোক কবচোন। আৰু কঁঠালৰ এই মুচিখিনি এতিয়া মই কি কৰিছো দেখিছে এনে এটা ডাঙৰ কুকাৰ লৈছো। আৰু কুকাৰটো ধুনিয়াকৈ গুটেইখিনি মই ভৰাই লৈছো সৰু সৰুকৈ কাটি থোৱা। আৰু কঁঠালৰ মুচি কাটিলে কিমান যে আঠা লাগে হাতত যেনে তেনে কাটি মেলি লৈছো। আৰু তাত এতিয়া কুকাৰটোত ভৰাই দিয়াৰ পিছত জুখমতে অলপ পানী দি দিছো ধুনিয়াকৈ। আৰু পানীখিনি দি তাৰ ওপৰত অলপমান নিমখো ছটিয়াই দিছো যাতে ভালদৰে সিজে। আৰু একেবাৰে বেছি সিজিব নালাগিব, কঁঠালখিনি অলপ টান হৈ থাকিব লাগিব। সেইকাৰণে মই ভাবিছো কুকাৰটোত এটা চিটি মাৰিম। আৰু এটা চিটি হোৱাৰ পিছত মানে কঁঠালখিনি ধুনিয়াকৈ উলিয়াই লৈ এখন চালনীত এটা বা দুটা ৰ'দত শুকুৱাব লাগিব। সেইকাৰণে মই প্ৰথমতে বইল কৰিবলৈ লৈছো। আৰু ইয়াত এতিয়া গেছটো জ্বলাই কুকাৰটোত সেইকাৰণে এটা চিটি মাৰিবৰ বাবে মই বহাই দিবলৈ লৈছো। এটা চিটি মাৰি হোৱাৰ পিছতে উলিয়াব পাৰিম আৰু ধুনিয়াকৈ। আপোনালোকেও বনাবলৈ পাৰিলে এনেকৈ বনাব। আৰু তাৰ পিছত এখিনিমান জলকীয়া ৰ'দত অলপ শুকুৱাই ৰাখিছিলোঁ, কিন্তু ঠাৰিখিনি গুচাব আছিলে সেইকাৰণে মই এতিয়া ঠাৰিখিনি গুচাব লৈছোঁ। আৰু ধুনীয়াকৈ ঠাৰিখিনি গুচাই হোৱাৰ পিছত এতিয়া ইয়া কুকাৰটো অলৰেডি হৈছে আৰু এটা চিটি মাৰিলে। আৰু ঠাণ্ডা হোৱাৰ পিছত মই কঁঠালখিনি উলিয়াই দিবলৈ লৈছোঁ। এখন চালনী লৈছোঁ, চালনীৰ ওপৰতে ধুনীয়াকৈ কঁঠালৰ মুচিখিনি উলিয়াই লৈছোঁ। এয়া দেখিছেনে ধুনীয়াকৈ মানে সিজিছে অলৰেডি ভালদৰে, একেবাৰে মানে ইমানো কোমল হৈ যোৱা নাই, জোখৰে হৈছে। আপোনালোকে বনালে এনেকৈ এটা চিটিয়ে দিব তেতিয়া বেছি ভাল হয় মানে। আৰু তাৰপিছত এয়া ধুনীয়াকৈ সিজি ৰেডি হৈ গ'ল কঁঠালখিনি। ইয়াত এতিয়া মই অলপমান হালধি ছটিয়াই দিব লাগিব। ইফালে দেখিছে আমাৰ গুলুমুলুটো ওচৰতে মোৰ বাগত শুই থাকে আৰু ই লগতে থাকে। এতিয়া কঁঠালৰ মুচিখিনিত মই অলপমান হালধি ছটিয়াই দিছোঁ, কাৰণ হালধিটো থাকিলে অলপ কালাৰটো ক'লা পৰি নাযায়, সেইকাৰণে মই হালধি দি দিছোঁ। আৰু ইফালে দেখিছেনে দুডোখৰমান আম আছিলে, আমকেইডোখৰ শুকুৱাই ৰাখিছিলোঁ, লগতে ভোট জলকীয়া আৰু কঁঠালখিনি এতিয়া ৰ'দত দি ৰাখিলোঁ। তাৰ দুদিনৰ পিছত এয়া ধুনীয়াকৈ অলপ শুকালে। আৰু আচাৰ বনাবলৈ হ'লে যিহেতু পানী চানি নাথাকিব লাগিব, সেইকাৰণে মই অলপ ধুনীয়াকৈ জলকীয়াখিনি আৰু আম কঁঠালৰ আচাৰখিনি শুকুৱাই ৰাখিলোঁ। আৰু দুইখিনি মানে মিক্স কৰি লৈছোঁ। ইয়াত দেখিছেনে ধুনীয়াকৈ শুকাই গৈছে আৰু মোৰ আচাৰ বনাবলৈ ৰেডি হৈ গৈছে অলৰেডি। মই এইখিনি ধুনীয়াকৈ দুটা বাচনত দুভাগ কৰি লৈ লৈছোঁ। এফালে ভোট জলকীয়া আচাৰ আৰু এফালে আম আৰু কঁঠালৰ ধুনীয়াকৈ বনাম। এতিয়া তাৰ আগতে কেৰাহীটো পাতি গেছত ধুনীয়াকৈ তাত তেলখিনি দি পিনি তেলখিনি গৰম কৰি লৈছোঁ। এয়া শুকান গুড়ি কিহৰ জানেনে, পাঁচফোৰণ আৰু শুকান মছলা এনেও মই হেৰিয়ে দিম। এইফালে আমৰ আৰু কঁঠালৰ আচাৰ, এইফালে ভোট জলকীয়া। আমাৰ ভণ্টি কেমেৰামেন হ'ব, অলপ ৰেষ্ট ছিল অকণমান। তাৰপিছত অলপ ধনিয়া গুড়ি, অলপ জিৰা দিলোঁ, চব মছলাবোৰ দি দিওঁ আৰু সোৱাদ হ'বৰ কাৰণে। গৰম মছলাও দি দিওঁ। তাৰপিছত আৰু কি থাকিলে জিৰা অলপ দি দিছোঁ। এইখিনি এতিয়া মিক্স কৰি লওঁ। ইয়াৰ তাৰপিছত গৰম তেলটো দি দিম, অকণমান নিমখ দি লওঁ সোৱাদৰ কাৰণে, বেছি নালাগে মানে। আৰু মছলাখিনি মিক্স কৰি অকণমান দি থৈ দিম, হৈ যাব। এইটো এতিয়া ভোট জলকীয়াটো অকণমান আগতে অলপ হেৰি দি থৈছোঁ, ধনিয়াটো কুটি কৰি, অকল ধনিয়া আৰু জিৰা দিম ইয়াত, জিৰা পাউডাৰ, ধনিয়া মছলা, সৰিয়হ দিলে ভাল। সৰিয়হখিনি আনিবলৈ পাহৰি থাকিলোঁ, সেইকাৰণে এতিয়া জ্বলা জলকীয়া ভৰাই থৈ দিম আৰু মই এতিয়া মছলাখিনি মিক্স হোৱাৰ পিছত যিখিনি তেল গৰম কৰিছিলোঁ সেই তেলখিনি দি দিম এতিয়া ইয়াৰ ওপৰত। একেবাৰে গৰমেও নেঢালিব,
কাৰণ বেছি গৰমে গৰমে দিলেও মছলাসমূহ দেৰি যায়, সেইবাবে তিতা তিতা হৈ যায়। এতিয়া মই অলপ ঠাণ্ডা হোৱাৰ পিছত টেমাসমূহত ভৰাবলৈ লৈছোঁ, তেলখিনি ধুনীয়াকৈ যাতে সোমাই যায়, সেইবাবে তেলটো সৰহ হ'লে বেছি ভাল। মোৰ অলৰেডি তেলটো অলপ কমিলে, পাছত বাৰু গৰম অকণমান কৰি গৰম তেল পাছত ঢালি দিব লাগিব আৰু। ত' মোৰ আচাৰখিনি দেখি কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন, আৰু কোনে কোনে এনেদৰে আচাৰ বনাই লাইক কমেণ্ট কৰি মোক কমেণ্ট কৰি নিশ্চয় জনাই থৈ যাব। আৰু ভাল লাগিলে লাইকটো কৰিবই, আৰু পাৰিলে শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব। মোৰ আচাৰ ৰেচিপি আজি ইমানেই আছিলে। আজিলৈ ভিডিঅ'টো সামৰিছোঁ তেন্তে, বাই।